আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালো। যেহেতু মই মাজতে দুদিনমান ভিডিঅ' দিয়াই নাই, ভাবিলো প্ৰথমে আপোনালোকৰ খবৰ এটা লওঁ। গতিকে আপোনালোক ভালে আছেনে কমেণ্টত এবাৰ জনাব দেই। আৰু যদি মনটো বেয়া তেনেহ'লে এইয়ালক গোলাপ ফুল, কেৱল আপোনাৰ বা তোমাৰ বাবে। এতিয়া মনটো ভাল হ'ল নহয়, তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব দেই। ৰাতিপুৱা দোকানলৈ আহি দেউতাক বিদায় দিলো। তাৰ পিছত মই লাগি গলো আজিৰ অৰ্ডাৰ এটাৰ কামত। তেনেতে পালেহি আমাৰ কৌশিক আৰু দেৱাশিষ, দুয়োজনৰে বোলে মোৰলৈ মনত পৰিলে। গতিকে চিধাই পালেহি দোকানত মাত সাৰ দিবলৈ। আজিৰ অৰ্ডাৰটো পিছে বুকে এটা আছে। গতিকে প্ৰথমে ফুলখিনি ৰেডি কৰি ললো, কিন্তু বুকেটো নিবলৈ আহিব সন্ধিয়া সময়ত। সেইবাবে এতিয়া নবনাই ফুলখিনি এনেকৈ থৈ দিলো। আৰু অলপ সময়ৰ পাছত আমাৰ প্ৰথম কাষ্টমাৰো পালেহি। ভাইটিহঁতক সৰুকৈ হেনো গিফ্ট এটা লাগে, গতিকে ধুনীয়াকৈ গিফ্ট এটা পেক কৰিলো। তাৰ পিছত দিনৰ ভাগত তেনেকৈ ব্যস্ত হৈ থাকি সকলো কাষ্টমাৰক লাগতিয়াল বস্তুবোৰ দেখাই আৰু বিক্ৰী কৰি দেখো যে বেলি দেখোন ডুবিবই হ'ল। গতিকে ফুলখিনি ওলাই এতিয়া বনাবলৈ ললো বুকেটো। প্ৰথমে ছিংগল পিচ এটা অৰ্ডাৰ থকাৰ বাবে বনাই ললো। তাৰ পিছত বনালো আজি আমাৰ মেইন অৰ্ডাৰটো। কিন্তু কি জানেনে, ভাবাই নাছিলো যে এইটো বনাওতে আবেলিৰ পৰা সন্ধিয়া হ'বগৈ। তাৰ পিছত দোকান সামৰি অলপ সময় জিম কৰি ঘৰলৈ যাওঁতে কিবা কিবি লৈ গলো। দিয়ক, বাই বাই।